পাইয়ে মই দৌৰছো মই নাজানো কাৰ মোবাইল মুঠতে মোবাইল পাইছো দৌৰছো তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। তো আজিৰ ফাৰ্ষ্ট আপডেটটো হ'ল এইবি ব্লগছৰ ওপৰত, যি নেকি বিকাশতৰ লগত লাডাখত গৈছে তো বাইক ৰাইড কৰি। তো ফাৰ্ষ্ট অফ অল তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ। তো ইমান দূৰ গুৱাহাটীৰ পৰা লাডাখলৈ গৈ পেলাই ইমান ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আমাক দিয়াৰ বাবে। তো মেইন আপডেটটো হ'ল যে তেওঁ যোৱাকালি ভিডিঅ'টোত গম পোৱা মতে তেওঁ মোবাইলটো হেৰাইছিলে, ইউটিউবত কৈছিলে আৰু বৰ বেছি ডাঙৰকৈ কোৱা নাছিলে, সৰুকৈ কৈছিলে। তো তাৰে সৰু এটা ক্লিপ আপোনালোকক দেখাই দিছোঁ আৰু তাৰ ৰিয়েক্ট কৰি বিকাশেও কিছুমান কথা কৈছে। বিকাশৰ ব্লগটো ধুনীয়াকৈ দেখাই দিছে। গতিকে ফাৰ্ষ্ট আপডেটটো আমি ফাৰ্ষ্ট ভিডিঅ'টো ইউবি ব্লগছৰ চাই লওঁ, তাৰপিছত বিকাশৰ ভিডিঅ'টো দেখাই দিম। ডাঙৰ ঘটনা এটা হৈ গ'ল, মানে কালি মোৰ হাৰ্ট ফেইল হৈ গ'ল। সেইটো বিকাশৰ ব্লগত তো ভিডিঅ'টোত দেখিলে আপোনালোকে তো ঘটনাটোৰ কথা তেওঁ ভালকৈ কোৱা নাই, কিন্তু বিকাশ দাৰ ভিডিঅ' চোৱাৰ পাছত গম পালোঁ যে তেওঁ মোবাইলটো হেৰাইছিলে। তাৰপিছত বহুত টাইম বিচৰাৰ ফলত পালে। তো বিকাশ দাৰ ভিডিঅ'টো চাই লওক। বেছি মনটো বেয়া লাগিছে চাওক এইপিনে, আৰু গোটেই বিচাৰি আহিলে মোবাইলটো নাপালে। কিন্তু নয়ন ভাই আৰু এইফালে পৃথ্বীৰাজ, নয়ন ভাই আৰু পৃথ্বীৰাজে আকৌ এবাৰ গৈছে। ইয়াতে মোবাইলটো টচ কৰে নাই, নালাটো আছিল দেখালো, সেই নালাটোত মোবাইলটো পাই গ'ল ফাইনেলি। তো গাইজ দেখিলে মোবাইলটো হেৰুৱা মোবাইলটো পালে। পৃথ্বীৰাজ আৰু নয়নে গৈ পেলাই বিচাৰি আনিলে। তো নলাতে পৰি আছিল বোলে। তো আশা কৰোঁ তেওঁৰ লগত যাতে আৰু সিহঁতৰ টিমটোৰ লগত যাতে তেনেকুৱা নহয়। তো শুভকামনা থাকিলে। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই। তো আজিৰ বেছি আপডেট নাছিলে। তো এনেধৰণৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত আপডেটবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই। বাই বাই, লগ পাম এটা আকৌ নেক্সট ভিডিঅ'ত।